কি চাই আছা চাহ খা আমি পাভ জোড়া পিরিতির মায়ার জ্বালা মন মোর চেঙেলিয়া তোলৈকে বলিয়া জলি পুৰি যাইহিয়া তই মোৰে তাহালা মই তোৰে চাহাবি দুয়ো হলো আমি পাভ জোড়া কি হল তোর কাপটোত দেখোন চাহ শেষে হৈছে খালি কাপটোকে হাৱা মাৰি আছা গমে নাপালো চাহে হল না কি হল খালি চাই থাকুং লাগে তো কি খালা খাই থাকুং লাগে নো নহয় মানে তোক চাই থাকুং দে পাহৰি গৈছিলো পিছে তই গাড়ীখন যে পাইছা কেনকে ৰাখছানো হিয়ে ঘৰতে থৈ দিছো বহুত মানুহগলে চাব আহি থাকে না সেইকাৰণে বাহিৰতে থৈ দিছো সদায় কি তই গাড়ীখন এনেকে থৈ দিবি নেকি তই চলাবা নিশিকা ও জয় গাড়ীখন চলাব নিশিকা কিয় গাড়ীখন পেলাই থলে নষ্ট হৈ যাব নাই মই নিশিকুং মোৰ বিৰাট ভয় লাগে 4টা চাকা আছে নহয় তাৰে এটাহে চলাম 3টা কাই চলাব মই এটা কথাহে ভাবছো কি কথা ভাবছানো মেম সাহেব হতে যদি কালি পইচা কিন্তু জোগাৰ কৰিব নৰে মই গাড়ীখনকে বিক্ৰী কৰি সাহেবৰ বিমাৰটো ভাল কৰিব দিম মই মোক গাড়ী চাৰি নালগে মোক সাহেবকে লাগে নাই জয় তুমি সেইটো নকৰিবা ডালিমী হাতীয়ে পইচা যোগাৰ কৰিব তুমি নিজৰ বস্তুটো বিক্ৰী কৰি দিব নালাগে জিলাপিক বিয়া পাতাৰ পাছত তোমাৰ এখন সংসাৰ নহব কি কোৱাবে বুঢ়াহুৰ সংসাৰৰ কথা কোবাইছা তই সাহেব যদি নাথাকে ইখান সংসাৰ মই নকৰো আচ্ছা বুঢ়াহুৰ ইখান গাড়ী বিক্ৰী কৰিলে কিমান টকা পামনো মোটামুটি 6-7 লাখ টকামান পাবা পিছে হুৰ ফুটা তই এখন গাড়ী কিনা মানুহ বিচাৰাও আজি মই এইটো কথা মেম সাহেবহঁতক যাই কিনে কম বাৰু হ'ব দে ঐ জিলাপি মই যিখন গাড়ী বিক্ৰী কৰি দিম তোৰ বেয়া লাগব নেকি কিয় লাগবনো নালাগে নহয় তোৰ সাহাব তোৰ দেউতাৰ নিচিনা তই তাৰ কাৰণে ইয়াতকৈ ডাঙৰ বস্তু ত্যাগ কৰিব পাৰা তুই যে বুজি পাইছা মোৰ কি ভাল লাগছি